নমঃ নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে শুভেচ্ছা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ চেনেলটো যি ধৰণে আপোনালোকে আগবঢ়াই লৈ গৈছে আমি আপোনালোকৰ ওচৰত সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ সহযোগ অবিহনে এটা সাধাৰণ চেনেল আগবঢ়াই লৈ যোৱাটো যথেষ্ট কষ্টকৰ যি নহওক আপোনালোকে যি ধৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আপোনালোকৰ প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনা কৰিছোঁ আৰু আপোনালোকৰ প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক তাৰ কামনা কৰিছোঁ আৰম্ভ কৰিছোঁ মীন ৰাশিৰ ৰাশিফল 2024 বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলে কি ধৰণে ফলাফল লাভ কৰিব আহিবলগীয়া 2024 বৰ্ষ কি ধৰণে পাৰ হ'ব আপোনালোকৰ 2024 বৰ্ষত সমৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকৰ কেনে ধৰণৰ প্ৰভাৱ থাকিব কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনালোকে শুভ মংগলময় ফলাফল লাভ কৰিব পাৰিব তাৰ বিষয়ে প্ৰস্তুত কৰা হৈছে এই বিশেষ ভিডিঅ' এতিয়ালৈকে আমাৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব শেহতীয়া আপডেটসমূহ পাবৰ বাবে মীন ৰাশি হৈছে ৰাশি চক্ৰৰ দ্বাদশ ৰাশি অৰ্থাৎ অন্তিম ৰাশি বা 12 নম্বৰ ৰাশি 12 নম্বৰ ৰাশি মীন ৰাশি হৈছে ৰাশি চক্ৰৰ দ্বাদশ ৰাশি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ শেষৰ পাত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ চতুৰ্থ পাত মানে 4টাকৈ পাত ৰেৱতী নক্ষত্ৰৰ 4টা পদ লৈ মীন ৰাশি গঠিত আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনি তুংগী বুধ গ্ৰহ নিষষ্ঠ স্থান বিশেষভাৱে আপোনালোকৰ 2024 বৰ্ষ কি ধৰণে পাৰ হ'ব তাৰ বিষয়ে আমি জনাবলৈ চেষ্টা কৰিছোঁ বশিষ্ঠৰ কথা প্ৰথমতে জনাই ল'ব বিচাৰিছোঁ বশিষ্ঠৰ কথা যদি আমি ক'ব বিচাৰোঁ শান্তিপ্ৰিয় আশাবাদী উদাৰ প্ৰকৃতিৰ নতুন উদ্ভাৱনী শক্তি সম্পন্ন সহানুভূতিশীল কৰ্তব্যপৰায়ণ হয় বুলি কোৱা হয় মীন ৰাশিৰ জাতক জাতিকাসকল মীন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বিশেষভাৱে তেওঁলোকৰ এক বিশেষ প্ৰকৃতি থাকে আৰু এই বিশেষ প্ৰকৃতি হৈছে সকলোৰে লগত মিলিজুলি কৰ্ম কৰিব পৰা সকলোৰে মন বুজিব পৰা এক বিশেষ প্ৰকৃতি মীন ৰাশিৰ জাতক জাতিকাসকলৰ যুৱক যুৱতীসকলে নিজৰ গুণ বুদ্ধিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈ প্ৰচুৰ পৰিমাণে অৰ্থ তেওঁলোকৰ হাতত থাকে জীৱনৰ শেষ ভাগত প্ৰচুৰ পৰিমাণে অৰ্থৰ অধিকাৰী হয় সম্পত্তিৰ অধিকাৰী হয় মান সন্মানৰ অধিকাৰীৰ লগতে সৰ্বতো প্ৰকাৰৰ বিদ্যা বুদ্ধিৰ কাৰক হিচাপে প্ৰমাণিত হয় মীন ৰাশিৰ জাতক জাতিকাসকল মীন ৰাশিৰ জাতক জাতিকাসকল স্বাধীনভাৱে থাকি ভাল পায় স্বাধীনভাৱে বসবাস কৰি তেওঁলোকে ভাল পায় নিজৰ মনৰ মতে কৰ্ম কৰি আনন্দ লভে নিজৰ কৰ্মবোৰ মনে মনে কৰি নিজৰ আঁচনি পৰিকল্পনাক ৰূপ দিবলৈ চেষ্টা কৰে মীন ৰাশিৰ জাতক জাতিকাসকলে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সমাজপ্ৰিয় ব্যক্তি থাকে আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক ক্ষেত্ৰত কিন্তু তেওঁলোকৰ উচ্চ স্থান থাকে বুলি কোৱা হয় মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষত কি ধৰণে আপোনালোকৰ ফলাফল আহিছে তাৰ বিষয়ে জনাব বিচাৰিছোঁ বৰ্ষৰ আৰম্ভণি কালত বৃহস্পতি দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ থকাৰ বাবে বিশেষভাৱে আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ সুখ সমৃদ্ধি শান্তি আপোনালোকৰ থাকিব ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি কৰ্মপ্ৰাপ্তিৰ যোগ দেখা গৈছে আপোনালোকৰ ধনৰ স্থানত মধ্যমীয়া ফলাফল আপোনালোকে এই বৰ্ষটোত লাভ কৰিব পাৰিব বিভিন্ন প্ৰকাৰৰ সৰু সুৰা চিন্তা আপোনালোকৰ আহিব পাৰে চিন্তাক প্ৰশ্ৰয় নিদি সকলো ফালে আপোনালোকে বি পজিটিভ বুলি আপোনালোকে আগবাঢ়ক নিশ্চয়কৈ আপোনালোকৰ সৰ্বাংগ সুন্দৰ হ'ব এই বৰ্ষটো ধনৰ স্থানৰ কথা ক'বলৈ গ'লে ধনৰ অধিপতি গ্ৰহ হৈছে মংগল বৰ্ষৰ আৰম্ভণি চতুৰ্থত অৱস্থান কৰাৰ বাবে মিশ্ৰিত ফলাফল পাব ধনৰ আগমন হ'ব ব্যয় হ'ব সঞ্চয়নো হ'ব নিশ্চয়কৈ মিশ্ৰিত ফলাফল আপোনালোকে লাভ কৰিব পাৰিব উদ্দেশ্যবিহীনভাৱে আপোনালোকৰ বিভিন্ন ধৰণৰ অৰ্থ ব্যয় হ'ব পাৰে যাৰ সম্ভাৱনা দেখা গৈছে আপোনালোকৰ সম্পদ বৃদ্ধিৰ যুগ ধন বৃদ্ধিৰ যুগো দেখা গৈছে বিভিন্ন ধৰণৰ মাটি সম্পদ ক্ৰয়ৰ বাবে শুভ মংগলময় ফলাফল 2024 বৰ্ষত আছে আৰু স্থায়ী সম্পদ ক্ৰয়ৰ বাবে শুভ মংগলময় ফলাফলৰ লগতে যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত শুভ মংগলময় ফলাফল দেখা গৈছে
ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল আছে আৰু বিশেষভাৱে চাহপাতৰ ব্যৱসায়, হোটেলৰ ব্যৱসায়, কিতাপ কাগজৰ ব্যৱসায় আপোনালোকৰ বাবে খুব উন্নত হিচাপে প্ৰমাণিত হ'ব। আমদানি ৰপ্তানি সূতাৰ ব্যৱসায় লগত যদি আপুনি জড়িত তেনেহ'লে সৰ্বাধিক লাভ আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে। বিদ্যাৰ স্থানৰ ক্ষেত্ৰত বিদ্যাৰ অধিপতি মীন ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ অধিপতি হৈছে বুধ গ্ৰহৰ শুভ মংগলময় ফলাফল শিক্ষা, অৰ্থনীতি, কাৰিকৰী বিজ্ঞান, শিক্ষা বিজ্ঞান, মহাকাশ বিজ্ঞান, গৱেষণা, অংক, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিষয়ত অধ্যয়ন কৰি থকা ব্যক্তিসকলৰ যথেষ্ট অগ্ৰগতিৰ দিশ প্ৰস্তুত হৈছে। বিদ্যা লাভৰ যোগ আছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বিদ্যা লাভৰ যোগে আপোনালোকক প্ৰতিযোগিতামূলক পৰীক্ষাত অগ্ৰগতি কৰাই লৈ যাব বুলি কোৱা হৈছে। আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, উন্নতি, আপোনালোকৰ বিদ্যা লাভৰ যোগ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা বা সফলতা হোৱা বা সুনাম কঢ়িয়াই অনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কৰ্মস্থান চাকৰিৰ কথা ক'বলৈ গ'লে আপোনালোকৰ কৰ্মপতি গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱত আপোনালোকে শিক্ষক, অধ্যাপক, বেংক বিষয়া, ট্ৰেজাৰী, আয়কৰ, বীমা কোম্পানী, চতুৰ্থ বৰ্গৰ কৰ্ম মণ্ডল, কৃষি কৰ্মৰ লগত জড়িত কৰ্ম, মাটি জমিৰ লগত জড়িত কৰ্ম, এনেধৰণৰ কৰ্মত কৰ্মপ্ৰাপ্তিৰ যোগ বা কৰ্মলাভৰ যোগ দেখা গৈছে। নিবনুৱা যুৱক যুৱতীসকলে ৰাজসাহাৰ্য লাভৰ সম্ভাৱনা দেখা গৈছে আৰু নতুন কৰ্ম, নতুন ব্যৱসায় বাণিজ্যৰ লগত কৰ্মস্থান আপোনালোকৰ উদিত হৈছে। গতিকে কৰ্ম লাভৰ যুগ, চাকৰি বুলি ক'ব নোৱাৰি, কৰ্ম লাভৰ যুগ কিন্তু আপোনালোকৰ বৃদ্ধি পাইছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ। প্ৰেম প্ৰণয় বিবাহৰ কথা যদি ক'ব বিচৰা যায়, যিসকলৰ বিবাহৰ পাত্ৰ পাত্ৰী বিবাহৰ কথা বাৰ্তা চলি আছে আৰু বিবাহৰ উপযুক্ত বয়স হৈছে তেওঁলোকৰ বাবে কিন্তু শুভ মংগলময় ফলাফল দেখা গৈছে। বিবাহৰ শুভযোগ প্ৰস্তুত হৈছে আপোনালোকৰ বাবে। পাৰিবাৰিক ক্ষেত্ৰত শুভ মংগলময় ফলাফল আপোনালোকৰ আছে আৰু বিশেষভাৱে আপোনালোকৰ শুভ মংগলময় ফলাফল নিশ্চিতভাৱে কৰিবলৈ বা শুভ যদি আমি বাৰৰ কথা কওঁ, শুভ বাৰ হৈছে আপোনালোকৰ সোমবাৰ, শুভ সংখ্যা 3, শুভ ৰং হালধীয়া, শুভ ধাতু হৈছে সোণ, শুভ ৰত্ন হৈছে পিত পুখৰাজ বা য়েলো চাফায়াৰ, শুভ মূল হৈছে ব্ৰহ্মহস্তি। আপোনালোকৰ প্ৰতিকাৰৰ যদি কথা ক'ব বিচৰা যায়, অশুভ গ্ৰহ হৈছে শনি, ৰাহু, মংগল আৰু কেতু। এই 4টা গ্ৰহৰ জ্যোতিষীৰ পৰামৰ্শ অনুযায়ী প্ৰতিকাৰ কৰি ল'ব পাৰে। নিশ্চয়কৈ 2024 বৰ্ষ শুভ হওক, মংগলময় হওক তাৰ কামনাৰে এক বিশেষ অনুৰোধ জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি আহক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।